দুৰ্ঘটনা নিয়ন্ত্ৰণ কৰাৰ বাবে সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে বাইক ৰেলী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বাইক চালকৰ ৰূপত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ স্মৃতিত বাইক ৰেলী কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে অসমৰ প্ৰতিটো সমষ্টিক সামৰি প্ৰায় ৩৫০০ কিলোমিটাৰ পথ বাইক ৰেলী কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে এই বাইক ৰেলীৰ আয়োজন কৰা হৈছে এই উপলক্ষে আজি ৰঙিয়াৰ ভূটান বাছ আস্থানত এখন সজাগতা সভা অনুষ্ঠিত হয় আজি আমি ৰঙিয়াত আহিলোঁ আপোনালোকে জ্ঞাত যে আমি কেইদিনৰ পৰা আমি যোৱা 19 তাৰিখৰ পৰা আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ পথ সুৰক্ষা জন আন্দোলন নাম সম্পূৰ্ণত এই আমাৰ যাত্ৰাত কোনো ৰাজনৈতিক কথা আমি কোৱা নাই আজি আমি ৰঙিয়াত আহিছোঁ আৰু আমি জানো ৰঙিয়াৰ আমাৰ পৰম শ্ৰদ্ধাৰ যিজন বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া তেওঁ আমাক নেতৃত্ব দিয়ে গোটেই দলক নেতৃত্ব দিয়ে চৰকাৰক নেতৃত্ব দিয়ে আমি তেওঁৰ ওচৰত এই মাটি এই অঞ্চলৰ মানুহক সেৱা জনাবলৈ আহিছোঁ আৰু লগতে তেওঁক আমি যদিও আমি অনুমতি লৈ ওলাইছিলোঁ তথাপি এই ঠাইত যেহেতু এই ঠাইয়ে গোটেই অসমক আমাৰ দলক নেতৃত্ব দিয়ে আমি এটা অনুৰোধ কৰিবলৈ আহিছোঁ যে দলীয়ভাৱেও যাতে এই ইস্যুটো যি ইস্যুৰ কাৰণে আমি যোৱা বছৰৰ প্ৰায় ৩০০০ মানুহ আমি ইয়াতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এইবাৰো প্ৰায় ৩০০০ চুই হৈছে গোটেই অসমত আমাৰ এই জিলাত এতিয়ালৈকে 73 মানুহে এই বছৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছে তাৰ মূল কাৰণ যে আমি অলপ আগতে দেখিছে আমাৰ মাননীয় সভাপতি ডাঙৰীয়াই কৈছে যে এই কেইদিন আগতো এই য'ত থিয় হৈ আমি কথা কৈছোঁ তাৰ পিছত এটা বাইক এক্সিডেণ্টে দুজনের প্ৰাণ গৈছে আৰু এজন যুঁজি আছে কিন্তু এই ক্ষেত্ৰত যাতে ৰাইজে বাইক যেতিয়া চলায় তেতিয়া যাতে হেলমেট পৰিধান কৰে স্পীডটো নিজৰ কণ্ট্ৰলত ৰাখে অভাৰ স্পীডিং কেতিয়াও নকৰে কেতিয়াও ড্ৰাংক এণ্ড ড্ৰাইভ নকৰে কোনো মানুহে ড্ৰিংক কৰিলে তেওঁৰ যিটো নিৰাপদ ঠাই তেওঁ ভাবে ইয়াতে কৰক কিন্তু কোনো পদ্ধতি যাতে সি ড্ৰাংকেন হৈ ষ্টিয়াৰিঙত নলয় আৰু আমাৰ গাড়ীৰ ছিট বেল্ট আছে আজিকালি সফিষ্টিকেটেড গাড়ী ছিট বেল্টটো যদি নিপিন্ধে গাড়ীৰ ভিতৰত যে ছেফটি আৰ্টিকেলবিলাক আছে এইবিলাক ওলাই নাহে সেইটো এটা দিশ আৰু টেলিফোন কৰি কৰি যাতে এক্সিডেণ্ট মানে যাতে গাড়ী নচলায় আৰু এক্সিডেণ্টৰ মুখামুখি নহয় কাৰণ টেলিফোন কৰাৰ টাইমত স্বাভাৱিকভাৱেই মনটো আনমনা হৈ থাকে বা বেলেগ ঠাইত যায় মনি আমাৰ পৰিচালনা শক্তি কাজেই মনটো যাতে কণ্ট্ৰলত ৰাখি ড্ৰাইভিংটো কৰিব পাৰে তাৰ কাৰণে যাতে প্ৰয়াস কৰে ৰঙিয়াৰ পজাপৰা এই বাইক ৰেলী বাক্সা জিলাত প্ৰৱেশ কৰে সভাত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে এনফোৰ্সমেণ্ট সহকাৰী আয়ুক্ত দিব্যজ্যোতি কাৰ্জী পৌৰপতি অমৰেন্দ্ৰ লহকৰ পৰিবহণ বিষয়া পাটগিৰি সহ বহুকেইগৰাকী বিষয়া উপস্থিত থাকে ৰঙিয়াৰ পৰা প্ৰিন্স কাশ্যপৰ ৰিপৰ্ট টুডে নিউজ